মৰাণলৈ যাব বিচাৰিছোঁ হয় মই অমিত আপোনাক স্বাগতম জনাইছোঁ কুসুম কৈলাশ আছে ভেলেণ্টাইন ডেট কুসুমৰ কি পৰিকল্পনা আৰু কি নতুন গীত লৈ কুসুম সাজু আছে হয় কুসুম আপোনাৰ আজি ভেলেণ্টাইন ডে স্পেচিয়েল আৰু আপোনাৰ এই পৰিকল্পনা কি আজিৰ দিনটোক লৈ পৰিকল্পনা বুলিবলৈ একো নাই মোৰ মিছেছৰ লগত আগৰ অলপ ফুৰিলোঁ আৰু এতিয়া ফুৰি মেলি আহি ইয়াত উপস্থিত হৈছোঁহি আৰু আগতে ভেলেণ্টাইন বুলি আমি এটা দিন এনেকৈ ক'তো ফুৰা মেলা নহয় এইবাৰে প্ৰথম হৈছে আমাৰ ভেলেণ্টাইন বুলি তেনেকুৱাই আমি আজি বিশেষ দিনটো এটা গীত শুনিব পাৰিম নেকি অমিত এতিয়া মই চিনেমা গান কৰি আছোঁ ৰঙীন বুলি এখন অসমীয়া ছবি আৰু সেইখনৰ গান প্ৰায় সমাজ লাগিছে আৰু সম্পূৰ্ণ শেষ হোৱাগৈ নাই আৰু ডিস্কো 3 গান ইতিমধ্যে হৈ গৈছে আৰু 2টা গীত মই ৰিলিজ দিম বুলি বহুত দিনৰ পৰা কৈ আছোঁ তো ইতিমধ্যে হৈ গৈছে অলৰেডি আৰু 2 দিনৰ ভিতৰতে শুনিবলৈ পাব আজি যিহেতু ভেলেণ্টাইন ডে আজিৰ দিনটোক বিশেষ লৈ আপুনি কিবা গান এটা আমাৰ নিউজ লাইভৰ দৰ্শকক গাই শুনাই দিব নেকি হয় মোৰ নতুন গান এটা অকণমান গুণগুণাই দিওঁ অন্তৰাকেইটাই গুণগুণাই দিওঁ এই মাইক্ৰফোনটো অকণমান ওপৰত ল'লে অকণমান ভাল হয় ভাল লাগে তুমি ক'লে প্ৰতিটো কথাই আহে নতুন কল্পনা মনলে সদায় হেজাৰ ভাৱনাই নাজানো কিনো কৈ যায় ৰং দিলো আঁকিলো তোক কলিজাত সজাই ঘনাই নোচাও মুখনি তোৰ মনতে পেলাই হেজাৰ ভাৱনাই নাজানো কিনো কৈ যায় নতুন গান হয় নে কুসুমৰ সহধৰ্মিনী আছে ইয়াতে উপস্থিত আছে আপুনি যেনেকৈ উঠি দিয়ে এয়া আমি দেখুৱাইছোঁ যোৰা কুসুম আৰু কুসুমৰ সহধৰ্মিনী মই আপোনাৰ পৰা কথা কিছুমান জানিব বিচাৰিছোঁ আজিৰ দিনটো আপোনালোক দুই একেলগে আছে কেনেকুৱা অনুভৱ আজিৰ দিনটোক লৈ প্ৰথমে মই নিউজ লাইভক ধন্যবাদ জনাইছোঁ আজি ভাল লগা দিন এটাত মোক এনেকৈ এওঁৰ লগত মাতি অনাৰ কাৰণে তাৰপিছত মোৰ আজি অনুভৱ খুবেই ভালেই বুলি ক'ব লাগিব মানে হয় মই আপোনাক অমিত সুধিব বিচাৰিছোঁ কুসুম কৈলাশ আৰু তেওঁৰ পত্নী আছে তেওঁলোকৰ এটা দীঘল প্ৰেম কাহিনী আছিল আজি এই প্ৰেমৰ দিনত তেওঁলোকে সেই কাহিনীটো অলপ ক'ব নেকি কেনেকৈ প্ৰেমৰ পিছত বিবাহৰ বান্ধোনত বান্ধ খালে দুয়োগৰাকী কুসুম কৈলাশে কৈছিল আমাৰ আগৰ অনুষ্ঠানত আজি যিহেতু পত্নীৰ লগত আছে তেওঁ ক'ব নেকি প্ৰেম কাহিনী ইয়াৰ পূৰ্বেও আপোনালোকৰ কাহিনী বহুতে জানে কিন্তু নিউজ লাইভৰ দৰ্শকসকলে আজি পোনপটীয়াকৈ আপোনালোক দুয়োকে একেলগে পাইছে অলপ কৈ দিব নেকি এই কাহিনীটো কেনেকুৱা আছিল কি প্ৰথম মৰাণত মই পঢ়িবলৈ বুলি আহিছিলোঁ তেতিয়াই এওঁক লগ পাইছিলোঁ মণিকা বুলি মোৰ বাইদেউ এজনী আছিলে তাই মানে এওঁৰ লগত মানে দাদা পাতি লৈছিলে তেনেকৈ তাইৰ দ্বাৰা চিনাকি হৈ পিনি পিছত 12 বছৰ অন্তত আৰু বিয়া হ'লোঁ আৰু প্ৰেমটো আচলতে তেনেকৈ হৈ যায় তো তেনেকৈ কলেজলৈ ময়ো তেতিয়া মৰাণ কলেজত পঢ়ি আছিলোঁ তো গাৰ্লছ কলেজৰ ছোৱালীবিলাক অহা যোৱা কৰি থাকোঁতে তাৰ মাজতে দেখা পালোঁ আৰু তেনেকেই লগ হ'লোঁ আৰু আজি একেলগে আছোঁ আৰু অমিত নীল আছে নীল ষ্টুডিঅ'ত আছে কুসুম কৈলাশ আৰু নীলৰ বৌ আছে তাত কৈলাশ দা বুলি আপুনি কয় বৌ ককাই বুলি মাতে আজি প্ৰেমৰ দিন দুইজনক একেলগে দেখি কেনেকুৱা লাগিছে খুব ভাল লাগিছে আৰু সদায় একেলগে দেখি থাকোঁ আমি আৰু কৈলাশ দাক বহু ক্ষেত্ৰত মানে বহুখিনি কথা সদায় মানে আগবঢ়াই নিয়াত বৌৰ বহুত ডাঙৰ হাত আছে আৰু বৌয়ে সদায় মানে কৈলাশ দাক যাতে কোনো ধৰণৰ একো বেয়া হ'ব নোৱাৰে কৈলাশ দাক আৰু প্ৰতিটো কাম সঠিকভাৱে যাতে কৰিব পাৰে তাৰ কাৰণে বৌয়ে সদায় লগ দি থাকে কৈলাশ দাক গতিকে এইটো এটা খুব ভাল লগা কথা আৰু কেতিয়াবা অকণমান বৌয়ে আমনিও কৰে কৈলাশ দাক কাম কৰি থাকোঁতে আমি বহুত দেৰিলৈকে কাম কৰি থাকোঁ আৰু কৈলাশ দাই সঘনে মানে কৈলাশ দাক ফোন কৰি কেতিয়াবা কৈলাশ দাক খংটো তুলি দিয়ে আৰু কৈলাশ দাই বৰ পটককৈ খং কৰে গতিকে এনেকুৱা কিছুমান জমনি কথা অনুৰোধ আছে নেকি বৌলৈ এটাই অনুৰোধ কৈলাশ দা খুব এজন বেলেগ ধৰণৰ মানুহ সি পাগল টাইপ মানুহ গতিকে হেৰাই থাকে কাম কৰিলে সদায় বৌয়ে ভুল বুজিব নালাগে সেইটোত আৰু বুজি পাব লাগে আৰু যিধৰণে ইমান বছৰ বুজি আহিছে গতিকে বৌলৈ এটা অনুৰোধ যাতে আমাৰ মৰমৰ পাগল ককাইদেউজনক মানে ভুল নুবুজি পেলাই তেওঁ সদায় লগ বৌ ভুল নুবুজিবলৈ কৈছে অমিত
নীল ভাইটিয়ে ভুল নুবুজিবলৈ কৈছে কৈলাশ দাৰ বৌ গতিকে তেওঁলোকৰ নীললৈ কিবা ক'বলগীয়া আছে নেকি আজি ভেলেণ্টাইন্স ডে নীলে কৈছে কুসুম দা পাগল টাইপৰ মানুহ আৰু আপুনি কুসুম দাক ভুল নুবুজিবলৈ এয়া আচলতে আজি এক ভেলেণ্টাইন ডে স্পেচিয়েল আৰু আজি দুইজনকে একেলগে আমি পাইছো আৰু 12 বছৰীয়া যি প্ৰেম কাহিনী তাৰ অন্তত আজি দুইজন একেলগে আছে আৰু প্ৰত্যেক মুহূৰ্ততে আমি কিমানটো জানো কৈলাশৰ পত্নী তেওঁলোকে অমিত তেওঁলোকে কিবা নীললৈ কিবা ভেলেণ্টাইন্স ডে উপহাৰ দিব নেকি কিবা নীলক ক'বলগীয়া আছে নেকি হয় আচ্ছা আজি ভেলেণ্টাইন ডে স্পেচিয়েল আৰু নীলক কিবা ক'বলগীয়া আছে নে আপোনালোক দুইজনে তেখেত শুনি আছে আমাৰ ষ্টেজত আছে নীলক বহুত ভাল লাগে সি নিজৰ ভাইটিদৰে আমাক সি ইমান ধুনীয়া ধুনীয়া গান হেৰি কৰে আজি ভিডিঅ'টো চালো বহুত ভাল লাগিছে নীললৈ ধন্যবাদ থাকিল ইমান ধুনীয়া নীললৈ কিবা গীত নীলক অনুৰোধ কৰিব কৈছে নেকি মিছ কৰিছোঁ নিমতাকো মিছ কৰিছোঁ নীলকো মিছ কৰিছোঁ আচলতে মই তাত থাকিব লাগিছিলে মই চিনেমা কাম আৰু গোটেই এলবামৰ কামত ব্যস্ত থকাৰ কাৰণে তাত থাকিব নোৱাৰিলোঁ আচলতে কিবা গান আপুনি ডিমাণ্ড কৰিব পাৰে আজি তাৰিখত নীলক নীলৰ মোৰ এটা গান খুব ভাল লাগে পাহাৰীয়া মন মই নীল সেইটোৱে গাই দিয়া আমাৰ কাৰণে ঠিক আছে কুসুম কৈলাশ আৰু তেওঁ থাকিব ডেইজি দুইগৰাকী থাকিব আমি তেওঁলোকক বিচাৰিম আজিৰ দিনটোত নীলৰ এটা অনুৰোধ আহিছে পাহাৰীয়া মন আমি শুনি লওঁ নিশ্চয়কৈ এই গীতটি মই সুৰ কৰা আৰু ৰমেন দান তেখেতে লিখিছিলে গীতটি গতিকে গাইছোঁ পাহাৰীয়া মই শুভয়া মৰে তই পাহাৰীয়া মই শুভয়া মৰে তই পাহাৰী কটি যা যৌবন্ধু পদিয়া মাদিলি প্ৰেমৰ কিনুৰি নীল সেয়া কুসুম কৈলাশ আৰু তেওঁৰ পত্নীৰ অনুৰোধ নীলে ৰক্ষা কৰিছে আমাৰ বিশেষ অনুষ্ঠান চলাই নিম সেইখিনিতে ল'ব লাগিব